তো হে গাইজ সুপ্ৰভাত। তো গাইজ ৰাতিপুৱাই চাওক আমাৰ ইয়াত কেনেকুৱা ডাঙৰ ৰ'দ বাও একদম মৰ্ণিং তো গাইজ সকলোকে গুড মৰ্ণিং জনাইছোঁ। তো আজি অকণমান দেৰি হৈ গ'ল। TG07 ব্লগাৰ্ছ চেনেলটো এতিয়াও যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো দবাই দিব যাতে আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাব পাৰে। ধন্যবাদ। তো গাইজ পূৰা মুখ চুখ ধুই হৈ গৈছে। তো গুড মৰ্ণিং গাইজ। তো আপোনালোকৰ সকলোকে মই এটা নতুন ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। তো গাইজ এতিয়া ৰাতিপুৱা আমাৰ ইয়াত এনেকুৱা টিকা ফটা ৰ'দ দিছে দেখিছে আপোনালোকে, একদম গৰমৰ চোতত একদম পূৰা জোল বৈ গৈছে। তো বাকী যিয়ে নহওক লাগিলে এতিয়া যেনিবা আমাৰ অসমীয়াত পূৰা খানা আৰু ইংলিছত কয় আপোনাৰ ব্ৰেকফাষ্ট। তো গাইজ আমাৰ ইংলিছৰ ব্ৰেকফাষ্টতকৈ আমাৰ অসমীয়া যিটো নেকি ভাত, তো তাৰ সমান হ'ব নোৱাৰে। তো ৰাতিপুৱাই এগাল পূৰা ভাত চুটাই লওঁ। তো গাইজ পঁইতা ভাত নাই, গৰম ভাতে। এইফালে ৱাইফে পূৰা খানা চানা দি আছে পৰা এইফালে ৱাইফ, আৰু এইফালে মাদাৰ ইণ্ডিয়া এইফালে কিবা মোবাইল টিপি শুই আছে। তো চব নিজৰ নিজৰ কামত ব্যস্ত। अभी हम खाना खाएगा, सब लोग खा लिया, तुम्हारे खाला खाले तो मैं खाबले। तो गाइस पूरा खाई बई एकदम गा चा धुई पूरा फिट। एक्चुअली मोर एटा बर बेया नियम आछे जे माने केसটো কি হয় भात गाल खाएहे मैं गा धुँ। तो बाकी भिलाके माने কি হয় गा चा धुईहे भात खाए, मोर उल्टा नियमটো। এনিৱে গাইছ আমাৰ ঘৰত এইখন দেখিছে নাই, এইটো কি ধুনীয়া ফুল ফুলিছে, এইটো চাওক বহুত ধুনীয়া। তো ইয়াৰ নামটো একচুৱেলি নাজানো, আপোনালোকে যদি জানে তেন্তে কমেণ্ট ছেকশ্যনত জনাব এইটো ফুলটোৰ নামটো কি। তো গাইছ দেখিছে কি ধুনীয়া ফুলিছে চাওক। তো সেইফালে আমাৰ মাদাৰ ইণ্ডিয়া পূৰা একদম কথা পতাত ব্যস্ত, সেইফালে এইবিলাক ফুল ৰোৱা হৈছে। তো গাইছ মই ওপৰত এটা ঘৰ বনাই আছিলোঁ, আপোনালোকে সকলোৱে জানে। তো এইটো ভিডিঅ' দিয়া হৈছিলে। তো ঘৰটো মানে কমপ্লিট হৈ গ'ল বনাই মেলি, কিন্তু তাত ডেক'ৰেশ্যন কিবা কিবি অকণমান হেৰি আছে, কিন্তু সেইবিলাক নকৰোঁ বুলি ভাবিছোঁ। তো বলক এতিয়া তালৈ যাওঁ, লগ কৰি থোৱা আছে, বস্তু ভৰাই থৈছোঁ তাৰ কাৰণে। তো বলকচোন চাই আহোঁ অকণমান, তাত খাবা খাওঁগৈ বলক। কিনো বস্তু আছে আকৌ, দাঁতলে চা, কিনো বস্তু আছে আকৌ, সেই দাঁতলে চাওক। ফাৰ্ষ্ট লুক এইখন দৰ্জা একদম ধুনীয়াকৈ চাওক। এইটো এনেকৈ ইয়াত বহিবৰ কাৰণে আপোনাৰ কেইখনমান চকী থৈ দিয়া আছে, এখন চকী আৰু বেঞ্চখন থৈ দিয়া আছে। ইফালে এখন টিঙৰ দৰ্জা লগাই থৈছোঁ, ইয়াত তলা কি ধুনীয়াকৈ একদম মুকলিকৈ সাৰি মেলি থৈছোঁ চাওক। এনেকুৱা ধুনীয়া ফি হাৱা মাৰিছে। অকণ বহিয়ে লওঁ চাওক। তো গাইছ পূৰা ধুনীয়া বতাহ মাৰিছে, একদম বহি মজা লাগিছে। তাৰ ভিতৰত এতিয়াতো খুলি দিলোঁ তো here we go, this is my room। তো গাইছ চাওক একদম ধুনীয়াকৈ ইফালে কাৰ্পেট পাৰি থোৱা আছে, ইফালে এইখিনি বস্তু থৈ দিয়া আছে। তো ধুনীয়াকৈ এইটো একদম বাঁহৰ ৰুম। তো এখন আপোনাৰ চফিতিয়া বিচনা ইয়াত পাৰিবৰ কাৰণে মই হেৰি এখন বিচাৰি মানে কেঁচু কি তুলি এখন আছে, অনা নাই। তুলি চুলি পাৰি ইয়াত বেডশ্বীট চেডশ্বীট পাৰি একদম ধুনীয়াকৈ শুব পৰা যাব। ইয়াত এটা মানে বেয়া লেপটপ থৈ দিয়া আছে, মাউচ চাউচ, এইটো একচুৱেলি আমাৰ বাহঁতৰ। তাৰপিছত এইফালে অকণমান ইলেক্ট্ৰনিকেলৰ সামগ্ৰী আছে, এখন বৰ্ড লগাই থৈছে, এখন ফেন। তো গাইছ এইফালে লাইট চাইট লগাই থোৱা আছে। তো এতিয়া অকণমান ফেনখন দি দিছোঁ। তো এখন দেখিছেনে মোৰ ষ্টাইলৰ কাৰ্পেট, মানে এইকেইখন পুৰণা কাৰ্পেট ঘৰত পৰা, আৰু ইয়াত একদম এই চিমেণ্টৰ বস্তাবিলাক লগাই ইয়াত এনেকৈ টেপ লগাই দিয়া হৈছে। তো দেখিছে দিছ ইজ মাই ৰুম। তো এইফালে চাওক ধুনীয়া পৰিৱেশ, তো একদম পূৰা মজা গাইছ, পূৰা হাৱা লৈ আছোঁ। অকণমান ইয়াতে জিৰাম, তাৰপিছত তললৈ যাম আৰু তললৈ যাবলৈ মানে নাই, একদম পূৰা হাৱা মাৰিছে। তো গাইছ কথা কেইটামান ক'ম বুলি ভাবি আছিলোঁ যে
বহুত দিন হৈ গ'ল মই ভিডিঅ' দিয়া নাছিলোঁ। তো মানে আপোনাৰ বহুত সময় হৈ গ'ল যিহেতুকে মই ভিডিঅ' দিয়া নাছিলোঁ। তো নিদিয়া কাৰণ এটাই আছিলে যে মানে মোৰ ভিডিঅ'বিলাকত ভিউজ বহুত কম আহিছে আৰু মানে কেছটো কি হয়, বহুত বেছি মানে কষ্ট কৰাৰ পিছত বেক টু বেক আপোনাৰ ভিডিঅ' দিয়াৰ পিছত যদি ভিউৱাৰ্ছ নাপায় তেন্তে অকণমান মনটো ডাউন হৈ যায় আৰু। তো বাকী এতিয়া দি আছোঁ। তো এতিয়া মই চিন্তা কৰিছোঁ যে কণ্টেণ্ট বিচাৰি পালে বা যেতিয়া মন যাব মই তেতিয়াই ভিডিঅ' আপলোড কৰিম। আৰু এইটো আছামিজ চেনেল, মই ভাবিছোঁ হিন্দী চেনেল এটা আৰম্ভ কৰিম বুলি। তো দেখা যাওক কি হয়। মেইন কথাটো হ'ল কি, ইয়াত মই কিছুমান ইন'ভেটিভ কাম কৰিবলৈ চেষ্টা কৰি থাকোঁ, যেনে ধৰি লওক ইলেক্ট্ৰনিকেল গেজেটবিলাক তো ৰিপেয়াৰিং হওক বা যদি ৰিপেয়াৰিং হয় হ'ব, নহ'লে তাক ধ্বংস কৰি দিয়া। তো এইবিলাকে চলি থাকে ইয়াত। তো গাইজ বাকী যিয়ে নহওক লাগিলে ইয়াত মানে এক্সপেৰিমেণ্টেল ৰুম, ডেটছ মাই এক্সপেৰিমেণ্টেল ৰুম। আৰু ইয়াত এইখনত পাৰি ল'ম। তো শুব লাগিব ৰাতি। তো ইয়াত যিহেতুকে ধুনীয়াকৈ ফেন চেন আছে, তো ন' টেনশ্যন, ৰাতিটো বিৰাট ধুনীয়া লাগে ইয়াত থাকি। তো ইয়াত এটা লাইট লগাই দিছোঁ এইটো ৰুমত। তো বাকী আগফালে এটা বাৰাণ্ডাত লাইট আছে। তো গাইজ বিৰাট ধুনীয়া লাগে থাকি। এতিয়া যিটো এয়াৰ দি আছে, একদম হাৱা মাৰি আছে, বিৰাট ধুনীয়া হাৱা। তো গাইজ মোৰ ভিডিঅ'বিলাকত বেছি ভিউৱাৰ্ছ নহয় বুলি কৈছোঁ, কিন্তু যিসকলে মোৰ ভিডিঅ' চাই, ধৰি লওক 10জনে চাই বা 5জনে চাই বা 20জনে চাই, তো তেখেতলোকে যথেষ্ট যি হৈছে আৰু। তো গাইজ তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে যে মোৰ ভিডিঅ'টো চাইছে, 5জনে হ'লেও চাইছেতো, তো সেইটোৱে আৰু। তো সেই গাইজ ওপৰৰ পৰা আহিলোঁ, আহি মেলি আপোনাৰ একদম পূৰা পানী দিয়া ভাত এগালমান দিলোঁ, মানে ছেকেণ্ড কোটাৰ খানা। তো গাইজ খাই বৈ ধুনীয়াকৈ আপোনাৰ এতিয়া বহি আছোঁ। তো গাইজ লখিমপুৰ যাম বুলি ভাবি আছোঁ। লখিমপুৰ যাম বুলি ভবা মানে কেছটো কি, আমাৰ দাদা আহিব। তো দাদাৰ মানে হাতত আৰু পেটত তাৰ অকণমান দুখ পাইছিলে। তো তাকে মানে মেডিকেলত দেখাবলৈ কাৰণে যাম। অলৰেডি দেখুওৱা হ'ল, ৰিপৰ্ট দেখাবলৈ কাৰণে যাম। তো গাইজ সিহঁতি আহি আছে, তো সিহঁতৰ লগত যাব লাগিব, তাৰ লগত। তো সেইফালে বৌহেঁত বহি আছে। তো এতিয়া আমি যাওঁ, এই গাড়ীত আছে। तो इधर को है हमारा ब्रदर बिग बी। तो এয়া আমাৰ দাদা বহি আছে, সেইফালে বিজনেছমেন কথা পাতি আছে। আমি চলতে হে, মানে এতিয়া যাওঁ আৰু। তো ব'লা ব্ৰাদাৰ বিগ বি। তো গাইজ আমাৰ বগী নদীখন বহুত দিনৰ মূৰত আপোনালোকক অকণমান শ্ব' কৰাই দিছোঁ। গৰমৰ বতৰত চব একদম শুকাই খিনাই গেলি গৈছে। এইফালে চাওক, আমাৰ বগী নদী বৰ্তমান এতিয়া এনেকুৱা পৰিস্থিতি, মানে তো গাইজ ৰাস্তা এনেকুৱাই ফাল্টু, মানে আপোনাৰ ক'বলৈ কি আছে, দেখাম আগত আপোনালোকক। গাইজ ফাইনেলি তেল চেল আপোনাৰ ভৰাই লোৱা হ'ল। সেইফালে দেখিছে তো 11 উঠিলে আৰু 700 ভৰালে। তো গাইজ তেলৰ দাম আমাৰ ইয়াত 90 কিমান হৈ আছে, তো 98 মানে ধৰি লওক 100 ধৰক আৰু। চেঞ্চুৰীটো লাগি আছে, তাতকৈ কমত নাহিছে আৰু কেতিয়া আহে ঠিকনা নাই। আমাৰ কি হয়গৈ ভৱিষ্যত কোনো ঠিকনা নাই। শ্ৰীলংকাৰ নিচিনাও হ'বগৈ পাৰে আমাৰ ভৱিষ্যত গৈ, নহ'লে হওক তাৰে কামনা কৰিছোঁ। তো আগন্তুক আপোনাৰ চাওক, এতিয়া আহি আছে আগত একদম মেজৰ ডিফেক্ট অন আৱাৰ 15 নেশ্যনেল হাইৱে। তো গাইজ চাওক, আমাৰ বৰ্তমান 15 নং নেশ্যনেল হাইৱে অৱস্থা এইটো। বিশাল ডাঙৰ গাঁত এডাল আছে, এইফালে যায় এইডাল চাওক, এইডাল গাঁত চাওক, বাপৰে। তো আমাৰ চৰকাৰখনলৈ অনুৰোধ জনাইছোঁ আৰু যে এটলিষ্ট নেশ্যনেল হাইৱে'কেইটা অকণমান মানে ভাল কৰি ৰাখক। কাৰণ টুৰিষ্টৰ কাৰণেও ভাল, অকল আমাৰ কাৰণে বুলি নহয়, আমাৰ কাৰণেও ভাল। কিন্তু বাহিৰৰ মানুহ এজন আহি পিনি তেখেতৰ ইমপ্ৰেশ্যনটো কেনেকুৱা পৰিব নহয় জানো, এনেকুৱা ৰাস্তা এটা। তো গাইজ এই দেখিছে ৰাস্তা এইটোৰ গতি, এখন ডাঙৰ গাড়ীও কিমান লাহে লাহে যাবলগীয়া আছে চব।
আমাৰতো তাতকৈ সৰু চকা ন ইয়াত ডাঙৰ চকা সৰু চকা বুলি কথা নাই আৰু চবেই লাহে লাহে যাব লাগিব গাত গাতে শ্ল' ম'শ্যনতহে যাব লাগিব আপোনালোকে দেখিছে একদম এনেকুৱা অৱস্থা ৰাস্তা অকণমান সোনকালে কৰক ইলেকশ্যনৰ আগত টুপিত নকওঁ আপোনালোকৰ কেম্পিং কৰিবলৈ কাৰণে ভাল হ'ব ৰাস্তা নহয় জানো আমাৰ কি তো আমিতো সদায় চলি থাকিব লাগিব মানে ঠিক কৰক অনুগ্ৰহ কৰি আমি এতিয়া সৰু ল'ৰা ছোৱালী আইচক্ৰীম অৰেঞ্জ ফ্লেভাৰ এফালে চাওক বাতি চুচি মাৰিছে কিনা হাঁহ তললৈকে মঙহ গুড বয় গাইজ এতিয়া আমি মজা গাড়ীটো আপোনাৰ পাৰ্ক কৰি ল'লোঁ পূৰা মাস্ক টাস্ক লগাই লৈছে দেখিছে আপোনালোকে এতিয়া আৰোগ্য মেডিকেল এফালে দেখিছে ইয়াতে বহে আমাৰ প্ৰশান্ত নেওগ ছাৰ তেখেতকে দেখাওঁ ये है बीमारी तो अभी जाना होगा चलो 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 रिपोर्ट चिपोर्ट দেখা হৈ গ'ল এইফালে দেখিছে আৰোগ্য মেডিকেল পূৰা ৰিপৰ্ট চিপৰ্ট দেখা এতিয়া হৈ গ'ল আমাৰ বহুত সোনকালে হ'ল না আজি মানে গাড়ীটো সোমাই যোৱা ওলাইছোঁ এনেকুৱা হৈছে কুইক হৈ গ'ল তো এতিয়া গৈ থাকোঁ অলপ বিশাল মাৰ্কেটত অকণমান মানে শ্বপিং গাইজ ফাইনেলি আমি এতিয়া বজাৰ চজাৰ কৰি মেলি হৈ গ'ল ইয়াৰ বস্তু কেইটামান ল'বলৈ আছিলে তো লৈ লোৱা হ'ল তো গাইজ ফাইনেলি আমাৰ হৈ গ'ল আৰু এইফালে কথা পাতি আছে তো এইফালে চাওক বস্তু বাহানি লৈ ল'লোঁ তো এতিয়া মানে ঘৰলৈ গৈ আছোঁ তো চলো ঘৰ মে তো গাইজ এইফালে একদম পূৰা ককা কলা চকা কলা আনি দিছোঁ এইফালে দেখিছে নাই এনে বৌ অলপ ছোৱালী এইফালে আমাৰ দেখা এইফালে হয় তো এইফালে কচৰি আৰু দৈ এইবিলাক গোটেইখনে এতিয়া খাম আমি আকৌ দোকানলৈ যাম এতিয়া দোকানলৈ যাব লাগিব খাই লওঁ এতিয়া পূৰা দৈ পূৰা বিগ দোকানত আহি পাই গ'লে তাৰফালে পোৱালিখনে একদম পূৰা চিল কৰি আছে তো এইকেইটা পোৱালিকেইটা পূৰা চিল কৰি আছে তো গাইজ তাৰ কাম আছে অকণমান কৰি লওক তাৰপিছত গৈ থাকিম এইফালে আমাৰ এইটো কি চুবাই আছে তই এই ৱেষ্ট পূৰা ফাইনেলি লখিমপুৰৰ পৰা আহি আকৌ তাৰ দোকানলৈ গৈ দাদা একদম মজাকৈ খাই বৈ গোটেইকেইটা এতিয়া পূৰা একদম পূৰা ফিট তো গাইজ এতিয়া অকণমান ওপৰলৈ আহিলোঁ এইফালে দেখিছে আপোনালোকে ধৰিব পাৰিছে পূৰা লাইট চাইট জ্বলি আছে এইফালে ওপৰত আছোঁ তো এইফালে সিহঁতি এয়া তলত কাঁহী বাতি ধুই আছে এতিয়া অকণমান মানে হাৱা এয়াৰ ল'বলৈ আহিছোঁ মিনিমাম আপোনাৰ কিমান হ'ল 11:30 হৈ গ'ল তো গাইজ পূৰা 11:30 হৈ গ'ল তো ইয়াত অকণমান ৰেষ্ট লৈছোঁ সেয়া আমাৰ দদাইদেউ পুৰা উদিয়াই বডি উলিয়াই আছে ই পূৰা একদম পূৰা মোৰ বসন্তী হাৱা লৈ একদম পূৰা আৰামত শুই আছে তো ফাইনেলি সিহঁতক একদম খুৱাই বুৱাই ধুনীয়াকৈ পঠিয়ালোঁ তো ওপৰৰ পৰা নামি আহিলোঁ অহাৰ পিছতে সিহঁতি গ'লগৈ তো সিহঁতি ঘৰ পাবলৈকে হ'ল মানে তো আজিৰ দিনটো আপোনাৰ এনেকৈ গ'ল তো যদি ভিডিঅ' চাই আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যিহেতু ইমানেই বৰ্তমান বাজিলে 12টা তো বহুত সময় হৈ গ'ল তো এতিয়া শুব লাগে তো গাইজ বাই 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 বাই